যেই নকলোগে সাগৰ সকলো ভালে আছে। কৰ্মব্যস্ততাৰ বাবে বহুত দিন ভিডিঅ' চিডিঅ' একো দিয়া হোৱা নাছিল। মই ইয়াৰ আগত দুটা ভিডিঅ' দিছিলোঁ। মানুহে তাৰে এটা ভিডিঅ' যথেষ্ট ভাল পাইছে চাগে, ভিউজ যথেষ্ট আহিছে নতুন ভিডিঅ' হিচাপে, প্ৰথম ভিডিঅ' হিচাপে। আৰু ভাবিলোঁ সেয়াকে আজি অকণমান টাইম পাইছোঁ আৰু এটা ভিডিঅ' বনাই দিওঁ এটা টপিকৰ ওপৰত, আপোনালোকৰ ভাবোঁ লাভ হ'ব। কোনো প্ৰফেশ্যনেল এডুকেটৰ নহয়, মই কোনো কিবা প্ৰফেশ্যনেল চেনেল খোলাৰ ইচ্ছা নাই মোৰ। কিন্তু যিহেতু কিছুমান কথা মানে লাইভ এক্সপিৰিয়েঞ্চ আছে এক্সাম পাছ কৰাৰ, বা ধৰি লওক বহুত দিন এক্সাম দিয়া, পঢ়া শুনা কৰাৰ এক্সপিৰিয়েঞ্চ আছে। চ' সেই লাইভ এক্সপিৰিয়েঞ্চ, প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আগলৈও যিবিলাক ভিডিঅ' আহিব তেনেকুৱা ধৰণে হ'ব। মানে ধৰি লওক মই যিখিনি মই ফ'ল' কৰিছিলোঁ, যিখিনি মোৰ প্ৰেক্টিকেল যিখিনি এক্সপিৰিয়েঞ্চ আছে সেইখিনি আপোনাৰ লগত মই শ্বেয়াৰ কৰিম। চ' আজিৰ ভিডিঅ'টোৰ টপিক হ'ল কি, মানে আপোনালোকে এক্সাম এটা ক্ৰেক কৰিবৰ বাবে কেইটামান টিপ, মানে 5টা মই টাৰ্গেট উলিয়াই লৈছোঁ, যিকেইটা মই ফ'ল' কৰিছিলোঁ আপোনালোকেও ফ'ল' কৰিব পাৰে। 5টা টিপ মানে বোলে মাষ্টাৰ টিপ বুলিও ক'ব পাৰে। চ' সেইকেইটা মই আজি আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে বিশ্বাস কৰক, এইকেইটা টিপ ফ'ল' কৰিয়ে মই যোৱা বছৰ প্ৰায় 5টা ৰিটেন মই ক্ৰেক কৰিবলৈ সক্ষম হৈছিলোঁ। মই SSC GD, অইল ইণ্ডিয়া, গ্ৰেড 3, তাৰপিছতে এইটো SI টো যিটো মই এতিয়া সোমাই আছোঁ। চ' মই ভাবোঁ আপোনালোকেও বহুত কাম দিব, যথেষ্টখিনি কাম দিব। মোৰ ভিডিঅ'খিনি চাওক, মই ফ্ৰিকুৱেণ্টলি ভিডিঅ' দিবলৈ সময় নাপাওঁ, আৰু ধৰি লওক বিজি থকা হয় কামত, বা চাকৰিটো এনেকুৱা, আৰু কোৱালিটিও বহুত ভাল নাপাব পাৰে আপোনালোকে। যিকোনো চাউণ্ড কোৱালিটি হওক, ভিডিঅ' কোৱালিটি হওক, ভাল নাপাবও পাৰে। কিন্তু মই আপোনালোকক এটা কথা গেৰাণ্টি দিছোঁ যে যিখিনি মই কথা ক'ম আপোনালোকক মই কমপ্লিট মোৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'ম। চ' মানে সেইফালৰ পৰা আপোনালোকে ভাল পাব কোৱালিটি, ঠিক আছে। কণ্টেণ্টৰ কোৱালিটিটো আপোনালোকে বহুত ভাল পাব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মাষ্টাৰ টিপৰ ভিতৰত প্ৰথমটো টিপ মই আপোনালোকক দিব খুজিম যে আপোনালোকে যি এক্সাম দিব, এক্সামটোৰ মানে পুৰণা পেপাৰ, অল্ড পেপাৰ আপোনালোকে ইভালুৱেট কৰক। যিমান পাৰে অল্ড পেপাৰ ইভালুৱেট কৰক। মানে ইয়াৰ পৰা আপোনালোকৰ লাভ কি হ'ব, আপোনালোকে যদি পুৰণা পেপাৰ চালে আপোনালোকে এক্সামৰ পেটাৰ্ণটো গম পাই যাব, বা কুৱেশ্যন পেটাৰ্ণটো গম পাই যাব, কি ধৰণৰ কুৱেশ্যন আহে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, আগৰ দিনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, মানে পেপাৰখন কেনেকুৱা ধৰণৰ আহে, কিমান হাৰ্ড আহে, কিমান কি আহে, তেনেকুৱা ধৰণৰ মানে সেই কথাখিনি গম পাই যাব। আৰু আপোনালোকে যদি সেই কুৱেশ্যনখিনি ভালকৈ, পুৰণা পেপাৰৰ যদি কুৱেশ্যনখিনি ভালকৈ ইভালুৱেট কৰি দিয়ে, তেতিয়া আপোনালোকে মানে আৰু তাৰ সেই ৰিলেটেড বহুত কুৱেশ্যন আপোনালোকে আৰু গম পোৱা হ'ব। তাৰমানে এই বস্তুটোৱে আপোনালোকৰ মানে যিটো এটা মানে আৰম্ভণি, প্ৰিপেৰেশ্যন এটা কৰিবৰ বাবে যিটো আৰম্ভণি, সেই আৰম্ভণিটো মানে আপোনালোকৰ হৈ যাব। মানে আপোনালোকে গম পাব যে এনেকুৱা ধৰণৰ চিলেবাছ, এনেকুৱা ধৰণৰ মানে পেপাৰ আহে, এনেকুৱা ধৰণৰ মানে কুৱেশ্যন আহে, এইটো টপিকৰ পৰা সেইটো টপিকৰ পৰা আহে, সেই কথাখিনি আপোনালোকে গম পাই যাব। চ' পুৰণা পেপাৰ মানে ইভালুৱেট কৰাটো বহুত ইম্পৰ্টেণ্ট। মোক ইনষ্টাগ্ৰামত বহুত ল'ৰা ছোৱালীয়ে বা বহুত বন্ধু বান্ধৱী আছে যিয়ে মোক প্ৰশ্ন দাদা আপুনি এটা টিপ যিটো মানে আপুনি দিব যে চবচে বেষ্ট টিপ। ত' মই তেওঁলোকক এইটোৱে কওঁ যে আপোনালোকে পুৰণা পেপাৰ যিমান পাৰি ইভালুৱেট কৰক, ঠিক আছে। চ' মই এইটো প্ৰথম টিপ দিলোঁ আপোনালোকক। মই ফ'ল' কৰিছিলোঁ, মই যি এক্সামে দিওঁ তাৰ পুৰণা পেপাৰ মই বহুত বছৰৰ যিমান পাৰোঁ মানে সম্ভৱ পাবলৈ, সিমান মানে পুৰণা পেপাৰ মই ইভালুৱেট কৰিবলৈ চেষ্টা কৰোঁ। চ' 2 নম্বৰ মাষ্টাৰ টিপটো হৈছে কি, ইউজ অফ মেপ। মই ইয়াৰ আগতে যিটো ভিডিঅ' বনাইছিলোঁ মই তাতো এই কথাটো উল্লেখ কৰিছিলোঁ যে মেপ ইউজ কৰাটো যথেষ্ট ইম্পৰ্টেণ্ট। আপোনালোকে পঢ়া টেবুলৰ সন্মুখত মেপখন, আপোনালোকৰ এখন ৱৰ্ল্ড জিঅ'গ্ৰাফী, এখন ইণ্ডিয়ান মেপ, জিঅ'গ্ৰাফী মেপ, তাৰপিছতে আছাম জিঅ'গ্ৰাফী মেপ, যদি অসমৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, থকাটো বহুত ইম্পৰ্টেণ্ট। আপোনালোকে যেতিয়া কিবা এটা প্ৰশ্ন পাব, জিঅ'গ্ৰাফী ৰিলেটেড হওক বা পলি ৰিলেটেড হওক, ঠিক আছে, কোনোবা এখন জেগাত বোলে যুদ্ধ হৈ আছে, চ' আপোনালোকে মেপত চাওক সেই যুদ্ধ হৈ থকা, মই এটা জাষ্ট এক্সাম্পল দিছোঁ আপোনালোকক, যে কোনোবা এখন জেগাত যেনিবা যুদ্ধ হৈ আছে, এতিয়া ধৰি লওক ইউক্ৰেইনত যুদ্ধ হৈ আছে, ঠিক আছে। আপোনালোকে ইউক্ৰেইনত যুদ্ধ হৈ আছে, আপুনি ইউক্ৰেইন শব্দটো আপোনালোকে শুনিলে, প্ৰথম এখন দেশৰ নাম ইউক্ৰেইন, ঠিক আছে, শুনিলে আপোনালোকে। তো আপোনালোকে মেপত চাওক যে ইউক্ৰেইনখন মানে ক'ত আছে, মানে ৱৰ্ল্ড মেপতনো ক'ত আছে। তাৰপিছতে আপোনালোকে চাওক যে তাৰ ৰাজধানীখন কি হয়, ঠিক আছে, তাৰ আশে পাশে কি কি দেশ আছে, কোন কোন দেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে, ঠিক আছে। তাতনো মূল সাগৰ তাৰ আছে নেকি, কিবা কিবি তাত নদী আছে নেকি মানে ইম্পৰ্টেণ্ট, মানে ফেমাছ, ঠিক আছে। আৰু ইউক্ৰেইনত মানে আপোনালোকে গুগল চাৰ্চ কৰক যে ইউক্ৰেইনৰ আৰু ফেমাছ বস্তু কি আছে, ইউক্ৰেইনৰ প্ৰেচিডেণ্ট কি হয়, ইউক্ৰেইনৰ আপোনালোকে কিমান মানে ওলাব পাৰে প্ৰশ্ন আপোনালোকে মনলৈ অহাৰ ভিতৰত, মানে কিমান মনলৈ আহিছে আপোনালোকে চাওক, আপোনালোকে জোৰ দিয়ক মগজত, যাওক কি প্ৰশ্ন ওলাব পাৰে ইউক্ৰেইনৰ ৰিলেটেড, ঠিক আছে। তেনেধৰণে মানে
জাষ্ট এটা মই এক্সাম্পল দিছোঁ আপোনালোকক। চ' সেই বস্তুটো আপোনালোকে মেপখন তেনেধৰণে ইউজ কৰিব পাৰে। আপোনালোকে ধৰি লওক এতিয়া কাজিৰঙা বিষয়ে পঢ়িলে, চ' আপোনালোকে কাজিৰঙাৰ বিষয়ে প্ৰশ্ন নাপালে ক'ৰবাত, ঠিক আছে। আপোনালোকে এতিয়া যদি মেপখন থাকে চাওক যে কাজিৰঙাখনো অসমৰ কোনখন জিলাত আছে, এনেকৈ মেপত চাওক, ঠিক আছে। আৰু আপোনালোকে চাওক যে কেনেকৈনো ক'ৰ পৰা ক'লে আছে, ঠিক আছে। তাৰ আশে পাশে কিবা নদী আছে নি, কিবা আছে নি, আৰুনো কিহৰ কাৰণে ফেমাছ কাজিৰঙা, গুগলত চাৰ্চ কৰক। ত' তেনেধৰণে পঢ়িলে কি হ'ব, আপোনালোকৰ কনচেপ্টখিনি মানে এটা প্ৰশ্নৰ পৰা আপোনালোকে ক'ৰবাত প্ৰশ্ন এটা পালে যে ইউক্ৰেইনে বোলে কোনখন দেশৰ লগত যুদ্ধ হৈ আছে বৰ্তমান, বা কোনখন দেশৰ লগত যুদ্ধ হৈছিল, তেনেকৈ যদি বোলে প্ৰশ্ন এটা পালে, ঠিক আছে। আপোনালোকে উত্তৰটো গম পায় বোলে ৰাছিয়াৰ লগত যুদ্ধ হৈছে, কিন্তু তাৰ ৰিলেটেড আৰু কি কি প্ৰশ্ন ওলাব পাৰে, ঠিক আছে। সেইখিনি বস্তু মানে আপোনালোকে এটা কনচেপ্ট মানে ক্লিয়াৰ হৈ যাব, ঠিক আছে। চ' সেই বস্তুটো আপোনালোকে মেপখন তেনেকৈ ইউজ কৰক। আপোনালোকৰ পঢ়া টেবুলৰ সন্মুখত মেপখন ৰাখকেই ৰাখক, বহুত ইম্পৰ্টেণ্ট হয়। 3 নম্বৰ পইণ্টটো হৈছে বা মাষ্টাৰ টিপটো হৈছে হাইপাৰ লিংক ইউজ কৰা, ঠিক আছে। হাইপাৰ লিংক মানে মই আপোনালোকক এতিয়া মই এটা মানে লাইভ ডেমো দি দেখাই দিম যে হাইপাৰ লিংক কিদৰে ইউজ কৰা হয়। মানে আপোনালোকে যদি প্ৰথমতে মই কৈছোঁ যে হয় কি, যেতিয়া মানে কি হয়, আপোনালোকে চাব যে গুগল যেতিয়া চাৰ্চ কৰে ন, গুগল চাৰ্চ কৰিলে তাত কেতিয়াবা যেতিয়া আপোনালোকে আৰ্টিকল পঢ়ে বা কিবা এটা চাই ন, তাত চাব যে কিছুমান লাইন বা কিছুমান শব্দ নীলা নীলা হৈ থাকে, ঠিক আছে। তো সেইবিলাকক হাইপাৰ লিংক বুলি কোৱা হয়। তাত ক্লিক কৰিলে আপোনালোকে আৰু বেলেগ কিবা মানে এটা পেজত লৈ যাব, আপোনালোকক বেলেগ কিবা এটা ইনফৰমেশ্যন পাব। চ' সেই বস্তুটো হাইপাৰ লিংক হয় মানে। চ' সেই বস্তুটো কেনেধৰণে ইউজ কৰিম আপোনালোকক এতিয়া সেইটো দেখাই দিম আৰু। চ' এইটো এটা আপোনাৰ উইকিপিডিয়া পেজ হয়। মই ইয়াত চাৰ্চ কৰি থৈছোঁ যে প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি, ঠিক আছে। মই এতিয়া খুলি থৈছোঁ পেজটো। চ' আপোনালোকে ইয়াত দেখা পাইছে যে নীলা নীলা কিছুমান আছে ন। চ' সেই নীলা নীলাবিলাক যদি মই এনেকৈ ক্লিক কৰোঁ, ইয়াত ক্লিক কৰিলে চাওক আনন্দৰাম ঢেকীয়াল ফুকনৰ মই ক্লিক কৰিলোঁ। এতিয়া আনন্দৰাম ঢেকীয়াল ফুকনৰ বিষয়ে ওলাই গ'ল, ঠিক আছে। চ' এতিয়া অসমীয়া ভাষা, এইবিলাক বঙালী ভাষা, গুৱাহাটী, এনেকৈ ধৰণে আৰু কিবা কিবি ওলাই আছে। যদি মই ক্লিক কৰোঁ এতিয়া এই গুৱাহাটীত যদি ক্লিক কৰোঁ, চ' গুৱাহাটীৰ বিষয়েও আৰু কিবা কিবি ওলাই যাব। চ' এইটোক মানে হাইপাৰ লিংক বুলি কোৱা হয়। তেতিয়া আপোনালোকে মানে কি হ'ব, যেতিয়া এনেকৈ এই বস্তুটো মানে কি ধৰণে ইউজ কৰে বা কি ধৰণে ইউজ কৰিব পাৰি, মই কি ধৰণে ইউজ কৰিছিলোঁ আপোনালোকক কৈছোঁ। যেতিয়া মানে মই কিবা এটা বস্তু চাৰ্চ কৰোঁ ন, চাৰ্চ কৰাৰ পিছত সেই বস্তুটো পঢ়ি হ'ল। এতিয়া ধৰি লওক মোৰ ভাগৰ মই দেখাই দিছোঁ আপোনালোকক। ধৰি লওক মই এই অৰুণোদয়খনৰ বিষয়ে প্ৰথমতে চাৰ্চ কৰিছিলোঁ, যে প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি বুলি চাৰ্চ কৰিছিলোঁ ন। চ' মই যেতিয়া এইখনৰ বিষয়ে যেতিয়া পঢ়ি হ'ব মোৰ, তেতিয়া আনন্দৰাম ঢেকীয়াল ফুকনৰ মই ক্লিক কৰিলোঁ, মই তেওঁৰ বিষয়ে পঢ়িলোঁ। কি হয়, তেওঁ কোননো আছিল, কি নাছিল পঢ়িলোঁ। তাৰপিছত মই তেনেকৈ ধৰণে আৰু কিবা কিবি এতিয়া মই গুৱাহাটীত যদি ক্লিক কৰিলোঁ, গুৱাহাটীত ক্লিক কৰিলে গুৱাহাটীৰ বিষয়ে ওলাব, গুৱাহাটীৰ বিষয়ে পঢ়িলোঁ মই। তেনেধৰণে মানে হাইপাৰ লিংকটো ইউজ কৰিব পাৰি। এইধৰণে আপোনালোকে হাইপাৰ লিংকটো মানে হাইপাৰ লিংকৰ যিটো বেনিফিট আপোনালোকে ল'ব পাৰে, ইণ্টাৰনেটৰ বেনিফিট ল'ব পাৰে। মানে ধৰি লওক আপোনালোকে যেতিয়া কিবা এটা বস্তু, কিবা এটা নিউজ, মানে কিবা এটা ধৰি লওক আপুনি প্ৰশ্ন এটা পালে, ধৰি লওক জাষ্ট চিম্পল প্ৰশ্ন এটা পালে, ক'ৰবাত শুনিলে যে এনেই কিবা এটা পঢ়ি থাকোঁতে, কিবা এটা ইউটিউবৰ ভিডিঅ'টো চাই থাকোঁতে কিবা এটা মানে ডাইৰেক্ট প্ৰশ্ন এটা পালে, তাত এটা মানে অবজেক্টিভ প্ৰশ্ন আৰু ইমান একো তাত মানে আপোনাৰ হেৰি কৰা নাই, ধৰি লওক মানে বৰ্ণনা কৰি দিয়া নাই বা এক্সপ্লেইন কৰি দিয়া নাই। চ' আপোনালোকে সেই প্ৰশ্নটো তাতে পালে, উত্তৰটো পালে, তাতে আপোনালোকে মানে ৰৈ নাযাব। আপোনালোকে চাওক যে এই শব্দটোৰ ৰিলেটেড মানে কি কি প্ৰশ্ন ওলাব পাৰে। যেনিবা কোনোবা এটা প্ৰশ্ন আপোনাক সুধিলে যে ইজিপ্তৰ ৰাজধানী কি, বোলে কাইৰো, ঠিক আছে। চ' আপোনালোকে নেটত গৈ চাৰ্চ কৰক কাইৰো বুলি, গুগলত গৈ উইকিপিডিয়াত চাওক যে কাইৰোৰ পৰা মানে ৰিলেটেড আৰু কি কি প্ৰশ্ন ওলাব পাৰে, ঠিক আছে। আৰু তাত তেনেকৈ যেতিয়া চাৰ্চ কৰিব আপোনালোকে সেই মানে তাততো আপোনালোকে হাইপাৰ লিংক দেখা পাবই, যিকোনো ধৰণৰ হাইপাৰ লিংক। তাত আপোনাৰ কাইৰো ৰিলেটেড আপোনাৰ নীল নদীৰ কথা ওলাব, আপোনালোকৰ ফেৰ'জ, আপোনালোকৰ যিখিনি আছে, ত' পিৰামিডছৰ কথা ওলাব। তেনেকৈ মানে ইজিপ্তৰ লগত ৰিলেটেড আৰু ঢেৰ প্ৰশ্ন ওলাব পাৰে। কাইৰো ৰিলেটেড বহুত বস্তু ওলাব পাৰে, নীল নদীৰ কথা মই আপোনালোকক কৈছোঁ অলৰেডি। চ' মানে সেই বস্তু আপোনালোকে এটা যেতিয়া প্ৰশ্ন পাব বা এটা উত্তৰ পাব ন, তাতে ৰৈ নাযাব। আপোনালোকে গুগলত চাৰ্চ কৰিব, উইকিপিডিয়াত চাৰ্চ কৰিব, আৰু কৈ পেলাই কি কৰিব, আপোনালোকে নোট বনাই যাব। মানে এনেই চাৰ্চ নকৰিব, নোট বনাই যাব, মানে বুলেট পইণ্টত। জাষ্ট আপোনালোকে মানে বুলেট পইণ্টত বনাব, ষ্টৰি বনাবলৈ দৰকাৰ নাই। কাইৰো আমুক, তেনেকৈ মানে নীল নদী আমুক, চ'ৰ্চ আমুক চিটি, আমুক কাণ্ট্ৰি, তেনেকৈ মানে বুলেট পইণ্টত। চ' সেই বস্তুখিনি আপোনালোকে এই চিষ্টেমত যদি কৰে ন, এতিয়াৰ পৰাই আপোনালোকে বহুত হেল্পফুল হ'ব, আৰু বহুতখিনি বস্তু আপোনালোকৰ মানে নোট বনি যাব, পাছত ৰিভিজন কৰিবলৈ সুবিধা হ'ব, বহুত নলেজো পাব, মানে বস্তুখিনি চিষ্টেমেটিক হৈ যাব। চ' এই বস্তুখিনি মানে আপোনালোকৰ নিজৰ বেনিফিটৰ কাৰণে আপোনালোকে ইউজ কৰক। ময়ো তেনেকৈ কৰিছিলোঁ, মই প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, আপোনালোকৰ বহুত কাম দিব। 4 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্টটো হৈছে কি, আপোনালোকে নিউজ পেপাৰ পঢ়াৰ অভ্যাস কৰক। নিউজ পেপাৰ আপোনালোকে যিমান পাৰে পঢ়ক, মানে যিমান পাৰে মানে কি আপোনালোকে দিনটোত মিনিমাম আধা ঘণ্টা নিউজ পেপাৰ পঢ়াত আপোনালোকে মানে অভ্যাস কৰক। এখন অসমীয়া নিউজ পেপাৰ মিনিমাম পাৰিলে, আৰু যদি পাৰে আপোনালোকে এখন হিন্দী নিউজ পেপাৰ আৰু এখন ইংৰাজী নিউজ পেপাৰ আপোনালোকে পঢ়াৰ অভ্যাস কৰক। মানে নিউজ পেপাৰ পঢ়াটো কিয় ইম্পৰ্টেণ্ট, আপোনালোকৰ প্ৰথম কথা হ'ল ই মানে এটা ধৈৰ্য এটা বিল্ড কৰিব, যে পঢ়া টেবুলত বহি থকা বা পঢ়াৰ
সন্মুখত বহি থকা যিটো মানে কিতাপ পঢ়াৰ যিটো অভ্যাস, সেই অভ্যাসটোত মানে বিল্ড কৰিব। ঠিক আছে, কিতাপ পঢ়াৰ অভ্যাসটো বিল্ড কৰিব। আৰু বাকীটো আপোনালোকে নিউজ পেপাৰ পঢ়িলে অবভিয়াছলি নিউজটোতো পাবই। আৰু কিছুমান নিউজ কেতিয়াবা এনেকুৱা থাকে, কি হয় মানে আপোনালোকে ইউটিউবত প্ৰকাশ নাপাব, সৰু সৰু নিউজ কিন্তু আহি যায় কেতিয়াবা এক্সামত। আৰু কেতিয়াবা মানে আপুনি ছ'চিয়েল মিডিয়াতো নাপাব, কিন্তু এনেকুৱা কিছুমান নিউজ থাকে, সৰু সৰু নিউজ থাকে, আৰু সেইবিলাকেই মানে ধৰি লওক তেনেকুৱা হেৰিয়ত আহে, এই কেতিয়াবা এক্সামত আহি যায়। মই ইয়াৰ আগৰবাৰ যি ওলাওঁতে এছআই ওলাওঁতে তেতিয়া মানে যিটো পৰীক্ষা আছিলে, সেই পৰীক্ষাটোত তেনেকুৱা ধৰণৰ কাহিনী পেজ বহুত আহিছিলে। পাছত মই আহি যেতিয়া চাইছোঁ যে ক'ৰ পৰা আহিলে, যে নিউজ পেপাৰৰ পৰা আহিছিলে বহুত। চ' নিউজ পেপাৰ আপোনালোকে পঢ়ক, আপোনালোকৰ আৰু মানে বস্তুটো এনেকুৱা ধৰণৰ ভাবিব যে আপোনালোকে যিমান কৰিব পাৰে সিমানে ভাল, মানে যিমানে পঢ়িব পাৰে সিমানে ভাল। আপুনি নাভাবিব যে মই ইউটিউবৰ পৰা কাহিনী পেজ লৈ আছোঁ, নিউজ পেপাৰ পঢ়ি কিয় ল'ম বা কি প্ৰয়োজন, তেনেকৈ নাভাবিব। আপোনালোকে বেছিকৈ পঢ়ক, আপোনালোকে কি লোকচান হ'ব আপোনালোকৰ? নাহিলেও পৰীক্ষাত নাহিলে নাই, কিন্তু আপোনালোকে নলেজ পাব, আৰু আপোনালোকে মানে আহিলে আপোনালোকে মিছ নহয়, তেনেকৈ ধৰণে আপোনালোকে সেই মাইণ্ডছেটটো লৈ পেলাই আপোনালোকে পঢ়ক মানে। আৰু পাৰিলে লগতে বাহিৰা কিতাপো যদি সময় আছে, বাহিৰা কিতাপ এখন দুখন পঢ়ক, আপোনালোকে তাৰ পৰাও আপোনালোকে বহুত নলেজ গোট খাব। চ' মই সেইটো আপোনালোকক কৈ থ'লোঁ লগতে। কিন্তু নিউজ পেপাৰ পঢ়াটো আপোনালোকৰ মানে যিটো আদতত চামিল কৰক, আপোনালোকৰ বহুত হেল্পফুল হ'ব। 5 নম্বৰ মষ্ট ইম্পৰ্টেণ্ট পইণ্টটো হ'ল কি, আপোনালোকে ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি ডেইলি পঢ়ি যোৱাৰ অভ্যাস কৰক। মোৰ যিটো আগৰ ভিডিঅ' আছিলে, মই তাতো কৈছোঁ যে ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে ডেইলি যদি চাই নাযায়, আপোনালোকৰ মানে কি হয়, গোট খাই যাব, আৰু পিছত আপোনালোকে কভাৰ কৰিব নোৱাৰিব। ত' কাৰেণ্ট এফেয়াৰ্ছখিনি ডেইলি ইম্পৰ্টেণ্ট যিখিনি কাৰেণ্ট এফেয়াৰ্ছ থাকে, আপোনালোকে এনেই মুখেৰেও নহয়, আপোনালোকে লিখি যাব, যাতে পাছত আপোনালোকে অলপ ৰিভাইজো কৰিব পাৰে। নিউজ পেপাৰ মই কৈছোঁ অলৰেডি, নিউজ পেপাৰৰ পৰা আৰু কিছুমান ইউটিউব চেনেলে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপলোড কৰে। অসমীয়া আপোনালোকৰ কিছুমান চেনেলে আপলোড কৰে, চাব আপোনালোকে। মই পাহৰিছোঁ চেনেলবিলাক, এতিয়া চোৱা নাই বহুত দিন। হিন্দী SSC মেকাৰে আপলোড কৰে, আপোনালোকে হ'ল প্ৰশান্ত ধৱনৰ চেনেলটো চাব পাৰে। তাৰপিছতে ষ্টাডি IQ চেনেলটো চাব পাৰে। ৰবি ষ্টাডি IQ বুলি এটা চেনেল আছে, সেইটো ডেইলি কাৰেণ্ট এফেয়াৰ্ছ আপলোড কৰে। চ' কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ডেইলি চাই যাব, আৰু ডেইলি আপোনালোকে নোট কৰি যাব। সেই বস্তুটো আপোনালোকে বহুত হেল্প কৰিব, আপোনালোকে কৰি চাব, আপোনালোকে গম পাব। চ' এয়াই আছিল আজি 5টা মাষ্টাৰ টিপ। আপোনালোকে যদি ভাবে মাষ্টাৰ টিপ বুলি আপোনালোকে ফ'ল' কৰিব পাৰে, আপোনালোকে যদি নাভাবে মাষ্টাৰ টিপ নহয়, বা এনেই নৰ্মেল কথা কৈছোঁ, বা হেল্পফুল নহ'ব, আপোনালোকৰ কথা, মই আপোনালোকৰ ওপৰত এৰি দিছোঁ। যদি আপোনালোকে ভাবে হেল্পফুল, আপোনালোকে ফ'ল' কৰক, আপোনালোকে কাম দিব। মোৰ নিজৰ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিছোঁ। এইভাগে পঢ়িয়েই মই বহুতখিনি এক্সাম পাছ কৰিছোঁ আগতেও, আৰু এতিয়াও মই এনেধৰণেই পঢ়োঁ, মানে মোৰ অভ্যাসত পৰিণত হৈ গৈছে। মই পঢ়িলে এইটো ছিষ্টেমতে পঢ়োঁ, আপোনালোকেও পঢ়ক। এই ছিষ্টেমটো ফ'ল' কৰিলে আপোনালোকৰ বহুত হেল্পফুল হ'ব। আৰু লগতে আপোনালোকক আৰু এটা মাষ্টাৰ টিপ দি যাওঁ, বনাছ টিপ বুলি ক'ব পাৰে আপোনালোকে। সেইটো হ'ল কি, আপোনালোকে লগৰখিনিৰ লগত আপোনালোকে যেতিয়া গোট খাব, বা ক'ৰবাত যেতিয়া বহিব, আড্ডা দিব, কিবা কৰিব, ঠিক আছে, তেতিয়া আপোনালোকে পঢ়াৰ কথা আলোচনা কৰিব, ডিছকাছ কৰিব। আপুনি আজি কি পঢ়িলে সেইখিনি সুধিব তাক, মানে সি কি পঢ়িলে তাক সুধিবলৈ ক'ব, ঠিক আছে। মানে সুধিলে আপোনালোকে যেতিয়া শুনিলে আপোনালোকৰ কথাখিনি ট'টেলি মনত আপোনালোকে জানে। চ' আপোনালোকে সেই বস্তুটো কৰিব পাৰে, ঠিক আছে। চ' আজি ভিডিঅ'টো ইমানেই আছিল, আৰু যিমান পাৰোঁ সোনকালে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। বহুত সময় পোৱা নাযায়, যিহেতু বিজি লাইফ শ্বেডিউল হয়। মই আপোনালোকক কওঁ যে যোৱা 2 মাহত মই প্ৰায় 4খনমান থানা অলৰেডি ঘূৰিলোৱে। কালি এখন থানা জইন কৰিছোঁ, কাইলৈ মই আকৌ এটা ল' এণ্ড অৰ্ডাৰ ডিউটিত যাব লাগে মৰিগাঁৱত, ঠিক আছে। যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ, মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ, নিজৰ লাইফ এক্সপিৰিয়েঞ্চ, মই কেনেকৈ কি কৰিছিলোঁ, কি নাই, এটা ভিডিঅ'ৰ যোগেদি। যদি আপোনালোকে ভাল পাইছে, আপোনালোকৰ লগৰ কাৰোবাৰ লগতো শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ ইনষ্টাগ্ৰাম ID আছে, ইনষ্টাগ্ৰামত ফ'ল' কৰি তাতো কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে, বা ইয়াতো আপোনালোকে কমেণ্ট কৰি জনাব পাৰে ভিডিঅ'টো কেনেকুৱা পালে, বা নতুন কি আৰু কিবা টপিকত আপোনালোকৰ ভিডিঅ' পাবলৈ মন আছে নেকি, ঠিক আছে। চ' যিমান পাৰোঁ যেতিয়া পাৰোঁ মই আকৌ নেক্সট ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক, আৰু প্ৰিপেৰেশ্যন ভালকৈ কৰি থাকক। অল দ্য বেষ্ট সকলোকে। জয় হিন্দ, জয় অসম।